সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল জয় আই অসম গীতালি চলিহালৈ মোৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে আন সকলো ভিউৱাৰ্ছক মই ওয়েলকাম জনাইছোঁ আৰু লগতে আজি ভাদ মাহৰ শুভ জন্মাষ্টমীৰ সকলোলৈকে শুভেচ্ছা থাকিলে আৰু এতিয়া যাওঁ নামঘৰলৈ এইফালে গলু ওলাই আছে গলু আৰু মই যাওঁ নামঘৰলৈ আৰু দেখাই থাকিবলৈ আপোনালোককো আমাৰ নামঘৰ আহি পালোহি আমি এয়া হৈছে নামৰূপৰ বৰ নামঘৰ এইখনে হৈছে নামৰূপ হাৰনগৰী বৰ নামঘৰৰ এখন মেইন গেট গলু আহা এতিয়া আমি এইফালে দিয়ে সোমাই যাম ভিতৰলৈ গলু নমো কৰি লোৱা এইফালে দিয়ে ভিতৰত সোমাই আহিছোঁ এইফালে হৈছে এইটো ৰংগমঞ্চ এতিয়া নামঘৰৰ সম্পূৰ্ণ ড্ৰেছত আহি গ'লোঁ এতিয়া বলক যাওঁ ভিতৰলৈ আপোনালোকো দৰ্শন কৰিব মোৰ লগত জাতি নাই ভেদা ভেদ উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ ধনয়ন্ত বিদায়কৰ নাই আগবাদ গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰু জনাৰ মান কৃষ্ণ জন্মাষ্টমী এতিয়া দিনৰ পৰা এতিয়া সন্ধিয়া হৈ গ'ল আৰু যিহেতু ক'ভিড প্ৰট'কল মানিয়ে সকলো কৰা হৈছে ইয়াত বৰনামঘৰত আমাৰ কৃষ্ণৰ জন্মৰ আয়োজন হৈ গ'ল কৃষ্ণ জন্মও হ'ল ইতিমধ্যে সেয়া ভাগৱত পঢ়ি আছে ভকতসকলে সেয়া সন্ধিয়াৰ কিছু দৃশ্য নামঘৰত অলপ দিহানাম উপভোগ কৰিলোঁ আপোনালোকেও চাই লওক দিহানাম
কানাই ধেনু সানে বাহিব যায় বাহিবাতে বুলি ও রাধে দেখে কি পাও দেখে কি পাও জনাই না লৈ দেখিনি আমার বাবার সবার কই দুনিয়া আমি মনা ভর রহিয়া আমার বাবার কই দুনিয়া আমি মনা ভর রহিয়া এ মন সরা বাবা বাবা মন সরা বাবা বাবা করে না ও মা করে ভক্তি ৰসেৰে পৰিপূৰ্ণ আজিৰ জন্মাষ্টমী উপলক্ষে ভিডিঅ'টো ইমানেই ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ধন্যবাদ বাই বাই